Hello viewers, স্বাগতম জনাইছো প্ৰায় ডিছ আসামৰ অন্য এটা ভিডিঅ'লৈ। ৰাষ্ট্ৰীয় টেলিভিছনৰ মঞ্চত অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুৰভি দাস। অভিনেত্ৰী সুৰভি দাসৰ সৈতে দেখা পোৱা গ'ল উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ টকিঅ' অলিম্পিকত ৰূপৰ পদক লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা মীৰাবাই চানুক। ভিডিঅ' শ্বেয়াৰ কৰি কিছু আৱেগিক সুৰভি। ভিডিঅ'টোৰ কেপশ্যনত সুৰভিয়ে লিখে ফলিং শ্বৰ্টছ অফ ৱৰ্ডছ I am just blessed, thankful, grateful for everything. আৱেগিক সুৰভি শব্দৰ অভাৱ ঘটিছে। এনে এখন বৃহৎ মঞ্চ পোৱাৰ বাবে মই ধন্য, মই কৃতজ্ঞ, এনেদৰে উল্লেখ কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। কালাৰ্ছ টিভিত সম্প্ৰচাৰিত হ'বলগীয়া সুৰভি দাসে অভিনয় কৰা নিমা ডেংজোংপা এই চিৰিয়েলখন সম্প্ৰচাৰিত হ'ব অহা 23 আগষ্টৰ পৰা সোমবাৰৰ পৰা শুক্ৰবাৰলৈ নিশা 9 বজাত। অসমৰ বহু জনপ্ৰিয় অভিনেত্ৰীয়েও হিন্দী ধাৰাবাহিকত আগতে অভিনয় কৰিছে, কিন্তু কালাৰ্ছ টিভিৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ এটা টেলিভিছন চেনেলত তাতে আকৌ মুখ্য চৰিত্ৰত এখন চিৰিয়েলত অভিনয় কৰিবলৈ পোৱাটো আজিৰ তাৰিখতো সাধাৰণ কথা নহয়। ইয়াৰ বাবে লাগিব এক দীঘলীয়া অনুশীলন।